Hi friends, good morning. Welcome back to my channel Mridula Pathak. Aru asi 17 tarikh Biswakarma Puja aru sei upolokkhe amar ghor thulmul koi holo Biswakarma Puja ayojon kora hoise aru sai jokson kenekoi amar ghor Biswakarma Puja pata hoise to mur logot apnaloke sai jok. Amar ghoror thapona saki jolua hol ya ma prasad dia hol etia ase এতিয়া আছে গাড়ীত মালা পিন্ধোৱাই আছে ভাইটিয়ে গাড়ীখনত মালা লগাই আছে ভিতৰত দিয়ে বেটা এই ভিতৰত কৰোণাৰ সিজন চলিছে যদিও আমি সৰু মৰুকে হলেওতো আমাৰ নিজৰ উৎসৱ আমাৰ পূজা পালন কৰিবই লাগিব আমাৰ ঘৰৰ প্ৰথমখন বাহন এখন ইয়াতে মালা লগাব তাৰ পাছত ইয়াত মালা লগোৱা হৈ গ'ল গটিখনত ইয়াত মালা লগাই আছে হাই ফ্ৰেণ্ডছ আমাৰ গাড়ীত মালা লগোৱা হৈ গ'ল লগতে স্বস্তিকা লগোৱা হৈ গ'ল এতিয়া আমি সেৱা কৰি অলপ পাছত প্ৰসাদ খাম এই আমাৰ মায়ে প্ৰসাদ মিহলাই আছে নিমখ মিহলাই আছে লগতে বায়ে ফল মূল কাটি আছে মই মানে কি ভাইটি দা ডাঙৰ কৰি থৈছো আকৌ মাই পূজা বুলি কিবা এটা কৈ দিয়ক তোমাৰ হেপী বিশ্বকৰ্মা পূজা বুলি ক'লো আৰু তাতে লগে ভাগে বহি আছোঁ এতিয়া আৰু কিমান দেৰি লাগিব তাকে অপেক্ষা কৰি আছোঁ খাওঁ লাগি আছে এয়া আমাৰ দেউতাই পূজা বুলি কিবা এটা কৈ দিব 17 তাৰিখ বিশ্বকৰ্মা পূজা সৰু থলমূলকে বিশ্বকৰ্মা পূজা মানে আয়োজন কৰিছোঁ দেশৰ কৰোণা কাৰণে ডাঙৰকৈ পাতিব নোৱাৰিলোঁ থুলমূলকৈ পতা হৈছে এয়া প্ৰসাদ বিতৰণ কৰাৰ আয়োজন কৰিছে সকলোৰে শুভেচ্ছা কামনা কৰি আমি এতিয়া প্ৰসাদ খাম আপোনালোকে খাই যদি চাই যাওক ভিডিঅ'টো আৰু আমাৰ প্ৰসাদ বিতৰণ হৈ গ'ল মই প্ৰসাদ খাব লৈছোঁ আমাৰ নিয়ম প্ৰসাদ খোৱাৰ আগত ফুট ল'ব লাগে হে গাইজ এনেকৈ আমাৰ আজিৰ বিশ্বকৰ্মা পূজাৰ দিনটো পাৰ কৰিলোঁ আৰু যদি ভিডিঅ'টো ভাল লাগিছে আপোনালোকে লাইক কমেণ্ট কৰিব আৰু ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব যদিহে আপোনালোকে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰা নাই বাই বাই